আসসালামু আলাইকুম প্ৰিয় দৰ্শক বন্ধু। ইছলামত স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক এক বিশেষ গুৰুত্ব লাভ কৰিছে। এই সম্পৰ্কৰ সূচনা হোৱাৰ সময়ত শয়তানৰ পৰা সুৰক্ষা প্ৰাৰ্থনা কৰাটো এক বাঞ্ছনীয় বিষয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা উল্লেখিত দুআসমূহৰ দ্বাৰা স্বামী স্ত্ৰীৰ মাজত স্নেহ ভাৱ আৰু আনন্দ সৃষ্টি হয়। বিশেষকৈ মিলনৰ পূৰ্বে এই দুআ পঢ়া হ'লে আল্লাহৰ পৰা সুৰক্ষা লাভ কৰাৰ আশ্বাস পোৱা যায় আৰু জন্মগ্ৰহণ কৰা সন্তানে শয়তানৰ প্ৰভাৱৰ পৰা ৰক্ষা পায়। এই প্ৰসংগত আজিৰ আলোচনাত স্ত্ৰী মিলনৰ পূৰ্বে পঢ়াৰ বাবে দুআ আৰু ইয়াৰ গুৰুত্বপূৰ্ণ বিষয়ে জানিবলৈ চেষ্টা কৰা হ'ব। দুআটো হ'ল বিসমিল্লাহি আল্লাহুম্মা জান্নাবনাশ শাইতানা ওয়া জানবিশ শাইতানা মা রাযাকতানা। বিসমিল্লাহি আল্লাহুম্মা জান্নাবনাশ শাইতানা ওয়া জানবিশ শাইতানা মা রাযাকতানা। অৰ্থটো হৈছে, আল্লাহৰ নামে আৰম্ভ কৰিলো, হে আল্লাহ, তুমি আমাক শয়তানৰ পৰা দূৰ ৰাখা আৰু এই মিলনৰ ফলত যি সন্তান দান কৰিবা তাকো শয়তানৰ পৰা দূৰ ৰাখা। ইবনু আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছিলেন, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, তোমালোকৰ কোনোৱে যদি নিজৰ স্ত্ৰীৰ সৈতে সংগত হ'বলৈ যায়, তেতিয়া তেওঁ এই দুআ পঢ়িব, আল্লাহৰ নামে, হে আল্লাহ, তুমি আমাক শয়তানৰ পৰা দূৰ ৰাখা আৰু আমাক যি সন্তান দিয়া হ'ব তাকো শয়তানৰ পৰা দূৰ ৰাখা। তেতিয়া যদি তেনে কোনো সন্তান জন্মায়, তেতিয়া শয়তানে তাৰ কেতিয়াও ক্ষতি কৰিব নোৱাৰে। আজিলৈকে ভিডিঅ'টো ইমানখিনিয়েই। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আসসালামু আলাইকুম। আল্লাহ হাফিজ।